বন্ধুসকল ৰাধিকাৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে আয়ুষে পৰীক ৰাধিকাৰ সকলোবোৰ কথা বুজাই কয় আৰু ইয়াৰ পাছত পৰীয়ে নিজৰ ভুল বুজি পায় আৰু সিহঁতে ৰাধিকাক লগ কৰিবলৈ ৰাধিকাৰ ঘৰলৈ যায়। আয়ুষে ৰাধিকাক পৰীৰ লগত চিনাকি কৰাই দিয়ে আৰু পৰীয়ে যে সেইখন গাঁৱত কেইদিনমানৰ বাবে থাকিব এইটো জনায়, কিন্তু পৰীয়ে আয়ুষক তাই ৰাধিকাৰ লগত থাকিব বুলি কয়। এতিয়া পৰীয়ে বাৰু ৰাধিকাৰ লগত সেইখন ঘৰত কেনেদৰে থাকিব জানিবলৈ পাব আপোনালোকে ৰাধিকাৰ আজিৰ খণ্ডটিত। এইফালে গাঁৱৰ মানুহ এজনে পুলিচ বিষয়াজনক মুকুটৰ অৱস্থা যে কেইবছৰমান আগতে হঠাৎ সলনি হৈ গৈছিল এই কথাটো জনায়। এতিয়া ৰাধিকাৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম পুলিচ বিষয়াজনে মুকুটৰ অৱস্থা কিদৰে সলনি হৈ গৈছিল এই কথাটো জানিবলৈ সোধ-পোছ কৰিছে। পুলিচ বিষয়াজনে বাৰু আচল কাৰণটো উলিয়াব পাৰিবনে? আয়ুষে সাগৰক পৰী যে ৰাধিকাৰ লগত থাকিবলৈ ওলাইছে এই কথাটো জনায় আৰু সাগৰে আয়ুষক পৰী যে মুকুটৰ ঘৰতো থাকিব পাৰে এই কথাটো কয়। এতিয়া ৰাধিকাৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম আয়ুষে মুকুটক পৰী সিহঁতৰ ঘৰত থকাৰ কথা সুধিব। এতিয়া বাৰু মুকুটে পৰীক সিহঁতৰ ঘৰত থাকিবলৈ দিবনে? সঁচাকৈ ৰাধিকাৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু ৰাধিকা চিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।